গুড ইভিনিং। কি হৈছে, প্ৰত্যেকজন ল'ৰাই মানে প্ৰায়ভাগ ল'ৰাই যেতিয়া সৰু হৈ থাকে ন, সৰু হৈ থকা অৱস্থাত মানে ক্লাছ মানে স্কুলত পোৱা অৱস্থাত তেতিয়া ছাৰহঁতে কেতিয়াবা সোধে তোৰ জীৱনৰ লক্ষ্য কি, তেতিয়া প্ৰায়ভাগ তেনেকুৱা ল'ৰাই জীৱনৰ লক্ষ্য কি কয়, ইণ্ডিয়ান আৰ্মি হোৱা, মানে ভাৰতীয় সেনা হোৱা। মই এজন ইণ্ডিয়ান আৰ্মি হ'ম। কিন্তু ময়ো সপোন দেখিছিলোঁ। যেতিয়া মোক ছাৰে ক্লাছৰুমত সুধিছিলে তোমাৰ লক্ষ্য কি, তেতিয়া মই কৈছিলোঁ, হাঁহি কৈছিলোঁ যে ছাৰ মোৰ জীৱনৰ লক্ষ্য হৈছে ইণ্ডিয়ান আৰ্মি হোৱা, এজন ভাৰতীয় সেনা হোৱা, দেশ মাতৃক ৰক্ষা কৰা। কিন্তু যেতিয়া বয়স হৈ আহিছে ন, এতিয়া আচলতে বুজি পাইছোঁ, আচলতে মুখে কৈ দিবলৈ একদম সহজ ন, হাতে কামে যেতিয়া লগা হয় ন, তেতিয়া আচলতে বুজি পোৱা যায় কষ্ট কি, ধৈৰ্য কি, সেইবিলাক কথা ন। চ' মই ভাবোঁ, মই সেইটো টাইমত যেতিয়া কৈছিলোঁ মোৰ ইণ্ডিয়ান আৰ্মি হোৱা সপোন আছিলে, মানে মই এতিয়া ভাবোঁ মোৰ সেইটো বয়সত ৰৈ থকা হ'লে মোৰ ঠিক আছিলে। মানে এই সৰু হৈ থকা সময়কণেই ঠিক আছে। না কিবা পোৱাৰ আশা আছে, না নোপোৱাৰ আশা আছে। মানে বিন্দাছ, স্কুল আহিলি, ঘৰ গ'লি, খেলিলি, ৰাতি মা দেউতা গালি খাই নাখায়, অলপ পঢ়িলি কি নপঢ়িলি, ভাত খাবলৈ হ'ব, কিতাপ সামৰি ভাত খাই আৰু শুই যা, বছ সেইটোৱে কাম। মানে কি বিশেষকৈ এই সৰু কালটোৱে ঠিক আছে। মই এতিয়া আকৌ এই সৰু কালটোলৈ ঘূৰি যাবলৈ বিচাৰোঁ, কিন্তু কি কৰিম, উপায় নাই, বয়স যিহেতু ৰৈ নাথাকে ন। চ' এতিয়া যথেষ্ট বয়স, মানে যথেষ্ট এটা বয়সত এতিয়া পাইছোঁহি। চ' এতিয়া জীৱনৰ লক্ষ্য যি হ'লেও, মানে এতিয়া জীৱনৰ লক্ষ্য এটাই বুলি ধৰা নাই। জীৱনৰ লক্ষ্য মানে কি, যিকোনো চৰকাৰী চাকৰি এটা পালে হৈ যাব, জীৱনটো চলাই যাব পাৰিম তেনেকুৱা। চ' সৰুকালটোৱে ঠিক আছে, মই আকৌ সৰুকাললৈ ঘূৰি যাব বিচাৰোঁ, কিন্তু উপায় নাই, কি কৰিম। আকৌ এবাৰ সকলোকে গুড ইভিনিং।